লখিমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ দ্বিতীয়খন কাৰ্যকাৰী সভা যোৱা 18 জুনত অনুষ্ঠিত হৈ যায়। আৰু বিয়লি 2 বজাৰ পৰা 5 বজালৈ অনুষ্ঠিত হোৱা সভাখনত লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, সম্পাদক প্ৰবীণ হাজৰিকা, সাংগঠনিক সম্পাদক তেজেন শইকীয়া আৰু অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সঞ্জীৱ বৰা বিশেষভাৱে উপস্থিত থাকে। উক্ত সভাত ভালেকেইটা প্ৰস্তাৱ অনুমোদন জনোৱা হয়। শাখাৰ প্ৰাক্তন সভাপতি সৈয়দ অহিদুৰ ৰহমানৰ আতিথ্যত এঙাৰখোৱা স্থিত তেওঁৰ বাসগৃহত অনুষ্ঠিত হোৱা সভাখন উপস্থিত থকা সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক ৰিণ্টু শইকীয়াই। লখিমপুৰৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, আছাম নিউজ 24।